যিটো সময়ত কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে, সেই সময়তে স্বাস্থ্যকৰ্মীসকলে দিনে নিশাই একাকাৰ কৰি কৰোনা সন্ত্ৰাসৰ বিৰুদ্ধে থিয় দিছে। এনে সময়তে দৰং জিলাৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকল বহিল অৱস্থান ধৰ্মঘটত। কাৰণ তেওঁলোকক উপেক্ষা কৰি নতুনকৈ স্বাস্থ্য বিভাগে নিযুক্তি দিলে শতাধিকক। সেয়ে তেওঁলোকক ন্যায় লাগে। কিছু সংখ্যক যোগদান কৰিব অহা প্ৰাৰ্থীক বাধাও প্ৰদান কৰিলে। আমাৰ ইয়াতে 20 বছৰ মোটামুটি 20 বছৰ 30 বছৰ কাম কৰা মানুহ আছে। আমি আহিছোঁ বোলে সেই নকৰে আপোনালোকৰ সেই কৰিছে বিগত 20-30 বছৰ ধৰি চিকিৎসালয় পৰিচালনা সমিতিয়ে নিয়োগ কৰাৰ পিছত নামমাত্ৰ পাৰিশ্ৰমিকৰ বিনিময়ত সেৱা আগবঢ়াই আহিছে এইসকল কৰ্মচাৰীয়ে। 1990 চনৰ পৰা কাম কৰি আছো মই, কিন্তু স্থায়ী কোনো দিয়া নাই। আমি 1000 টকা, আমি 200 টকাৰ পৰা খাটি এতিয়া 1000 টকা হৈছে মাত্ৰ। এতিয়া বাহিৰৰ পৰা আনি পেলাই জইন কৰাইছে আমি হিমন্ত বিশ্ব শৰ্মা। ইমান চাল কৰিলে কিয়? কিন্তু চৰকাৰ কিংবা স্বাস্থ্য বিভাগে এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি সাক্ষাৎকাৰ অনুষ্ঠিত কৰি আন লোকক এই পদবীবোৰত মকৰল কৰাৰহে ব্যৱস্থা কৰিলে। আমাৰ ইয়াৰে মানুহকেইটা ইমান বছৰেদি কাম কৰি আছে, তেওঁলোকে নাপাব চাকৰি। বেলেগ ঠাইৰ পৰা আহি কেনে চাকৰি কৰিব, সেইটোতো কোনো কথা নহয়। এইটো চৰকাৰে আমাৰ ইয়াৰে মানুহকেইটাক দেখা নাই কিয়া? ইমান বছৰেদি কাম কৰি কাৰণে চৰকাৰে দেখা নাই কিয়া? তেওঁলোকে ইমান খাটনি কৰি কাৰণে এতিয়া আধা বয়স হ'ল, তেওঁলোকৰ দৰমহা বঢ়াই দিয়া নাই, একো ফেচিলিটি দিয়া নাই। তেওঁ চৰকাৰে বাহিৰৰ পৰা মানুহ আনি কেনে ইয়াতে কিয় জইন কৰিব দিব? হা হা চৰকাৰে বাহিৰৰ পৰা মানুহ মাতি কেনে ইয়াতে চাকৰি দিব, এইটো কথা হ'ল কি? এনেকুৱা কৰিবা নেদো, আমি ইয়াতে জইন কৰিবা নেদো। ইয়াৰ প্ৰতিবাদত বুধবাৰে মঙলদৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত দৰং জিলাৰ প্ৰায় শতাধিক অস্থায়ী কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘটত বহিল। এতিয়া ন্যায় পাবনে তেওঁলোকে? জিছন অটো মটৰ্ছে কৃষকসকললৈ লৈ আহিছে বিগ অফাৰ। স্বৰাজ ট্ৰেক্টৰ ক্ৰয় কৰিলে প্ৰতিখন ট্ৰেক্টৰৰ লগতে ৰোটাভেটৰ আৰু কাল্টিভেটৰ বিনামূলীয়াকৈ পাব। সৰ্বনিম্ন সুতৰ হাৰত কম ডাউন পেমেণ্ট। এই অফাৰৰ বাবে যোগাযোগ কৰক জিছন অটো মটৰ্ছ মঙলদৈ। যোগাযোগ নম্বৰ 7002566051 আৰু 9365004739।